ৰিজাল্ট ওলাব আপোনালোকক এটা কথা ক'লে আপোনালোকে তাৰ ওপৰত পকাই পকাই 10টা নিউজ কৰিব গতিকে আপোনালোকৰ লগত এইবিলাক কথা নাপাতা ভাল কাৰণ আপোনালোকৰ কামেই হৈছে যে কেনেকৈ নিযুক্তিটো নোহোৱা কৰিব পাৰি আৰে নহয় প্ৰথমবাৰ মই দেখিলো যে অসমৰ সাংবাদিকে অসমীয়া লৰাই চাকৰি পালে বেয়া পায় একদম 100% আৰু আপোনালোকক এইবাৰ যিমান অসমীয়া লৰাই বেয়া পাইছে আপোনালোকে ভাবি আছে এইবিলাক চলে বুলি ইমান বেয়া পাইছে এইবাৰ আপোনালোকে এইবিলাক কৰাৰ কাৰণে আপোনালোকে নিজেও গম পোৱা নাই আপোনালোকে থাকা গাঁওখনৰ মানুহক সুধিবচোন আপোনালোকক ভাল পাইছেনে আৰু কিয় মাজত সোমাব লাগে ভাই ডেকা অসমীয়া ল'ৰা 26,000ৰ ঘৰত খুব ধুনীয়াকৈ চাকৰি পাব ধুনীয়াকৈ বিনা পইচাত একোটা পৰিয়াল গঢ়ি লৈ উঠিব আশীৰ্বাদ কৰিব লাগে নহয় আৰু কবাত সৰু সুৰা ভুল হ'লেও আপোনালোকে আগতে দেখুৱাই দিব লাগে যে স্যাৰ এইটো কবাত এইটো অলপ ভুল হৈছে এইবোৰ আমি নিউজ নকৰো কিন্তু আপুনি ঠিক কৰি লওক সকলে মিলিজুলিহে চাকৰি কেইটা দিব লাগে যাতে অসমীয়া ল'ৰাকেইটাই চাকৰি পায় কোৰ পৰা 2 লাখ আপোনালোকে বাহিৰৰ পৰা প্ৰাৰ্থী লৈ আহিলে মই একদম ক্লিয়াৰ লাইনত আছো যদি এই কথাবিলাক এনেকে মোৰ এগেইনষ্টত 1000 বাৰ যাওক নিবনুৱা ল'ৰাৰ এগেইনষ্টত যাব নালাগে